জনাইছোঁ আপোনালোক সকলোকে মোৰ এতিয়া অন্য ভিডিঅ'লৈ কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে। ইয়াত দেখিছে কল দুটা এটাকে পকি আছে, এনেকৈ খাই আছোঁ। তাৰপিছত এতিয়া আকৌ আমাৰ চুবুৰীয়ে মোক ৰখি পেলাই চাই আছে। তাৰপিছত এতিয়া আবেলি সময় হ'ল, আবেলি সময়ত এনেকৈ মই ছাগলী আনিবলৈ গৈছিলোঁ। ছাগলীকেইটা আনি পাই ইয়াত দেখিছে নহয় ইমান লৰালৰি, সিহঁতক সোনকালে সোমোৱাইছোঁ। কিন্তু লৰালৰিৰ মাজতো আকৌ ভিডিঅ'কন কৰিবলৈ আশা এৰা নাই আকৌ দেই। আৰু এতিয়া সিহঁতক দানা চানা দি পেলাই ধুনীয়াকৈ বান্ধিলোঁ। আৰু সন্ধিয়া সময়ত ছাগলীকেইটা আনি পেলাই দানাখিনি দি বান্ধিলে আৰু বহুত ডাঙৰ কাম এটাই হেৰি হয়, মানে একদম আজৰি পোৱা যেন লাগে। আৰু এইফালে চুলবুলিটো তাইতো নিজে সোমাব নোৱাৰে, মই সোমাই দিবলৈ ৰখি আছে মুখত ফালে। তাৰপিছত ছাগলীকেইটা বান্ধি লৈ পেলাই আকৌ গৰু দানা ৰেডি কৰিব হ'লেই নহয়, এইখিনি গৰু দানা ৰেডি কৰিলোঁ। তাৰপিছত আকৌ এইখিনি ছাগলী আনিবলৈ যাওঁতে ঢেকীয়া বাটতে দেখা পালোঁ, দেখা পাই পেলাই ঢেকীয়া এমুঠি বুটলি আনিলোঁ। তাৰপিছত এইফালে গৰুজনী বান্ধি লৈ তাইকো দানাকণ দি দিলোঁ। সন্ধিয়া সময়ত যে ইমান লৰালৰি হয় নহয়, কি ক'ম মানে আপোনালোকক। আৰু তাৰপিছত এইফালে হাঁহকেইটাই চিঞৰি আছিল, হাঁহকেইটাও বান্ধি ল'লোঁ। তাৰপিছত হাঁহকেইটা বান্ধি লৈ উঠি মানুহটোৱে বৰশী বাই মাছ কেইটামান আনি দিলে, মাছকেইটাও ধুনীয়াকৈ বাছি ল'লোঁ। সন্ধিয়া সময়ত ইমান মহে খাই নহয় মাছ বাচিলে, আপোনালোকৰ হয়নে নহয় কমেণ্ট কৰিব দেই। আৰু দিনতে মই বুট তিয়াই থৈছিলোঁ, বুটখিনি কিন্তু মই বেলেগ কিবা এটা বনাম বুলিহে তিয়াই থৈছিলোঁ, কিন্তু মই ঢেকীয়া পালোঁ, ভালেই হ'ল। আৰু বুট আৰু ঢেকীয়া ভাজিখন কিমান ধুনীয়া লাগে আপোনালোকে সকলোৱে জানে নহয়নে বাৰু। আৰু এতিয়া গৰুটোক দানা দি পেলাই এইকেইটা আকৌ সৰু মাছ কেইটামানো আছিলে, এইকেইটাও আকৌ ধুনীয়াকৈ